नोंडे अबो ईश्वर बन सरहाव दी कना ईश्वर रस्क कना आर अबो उना रे भोरदान तिहिन बुन ᱧᱟᱢ जोंगा तिहिन अबुरेन मानतन पेड़ा को मिना कुआ उनको ठेन खन ईश्वरा कथा बुन अंजोमा अदा तिहिन नोआ जुग रे तिहिन मिदु रिया अडी जरूर मिना एंते अबु दो बुन नेले कना नोआ दिसम रे तिहिन ईसई को विरुद्ध रे आयमा लेकना कोचलन को हुयु कना अबुरे नई कोई पास्टर मिनाय बसंत शर्मा होला मांधेर पुलिस को अरेस्ट ली दिया एंते भाग्य संवाद प्रचारे चलावेना अदो उनकाना अडी बढ़िया घटना को हुयु कना अबु ईसई को तुलुई ईसई पास्टर को तुलुई अकोय दो प्रभु रन गुती को तुलुई अदो तिहिं चिरा अबु को टारगेट दाड़ियो बुन कना एंते जेले बुना को जे आयमा आयमा अबु बन भटिंग चबाव कना अदो तिहिं नोआ समय रिया मिटे आह्वान कना जे अबु दो जेमन बुन मिदो और मीते ईश्वर बुन सरहावे उनिया भाग्य संवाद गोटा धरती रे अब आसाम दिसम रे नोआ कोकड़ाझार डिस्ट्रिक्ट बांधो मेन जे चिरांग डिस्ट्रिक्ट बुन मेन गोटा डिस्ट्रिक्ट रे मिमित मानवा जेमन जीसु मसीहा भाग्य संवाद बुन लई पासनाव दाड़ियो को आरंदा संभव पर कना तीरे जतो बुन मिदुआ अरे ईश्वर बाबा तिहिया नोआ प्रोग्राम रे अब मिद को भोर अरे गड़ो बुन मा अरे सुतु बुन मा आर बुन कोया जे प्रभुआ आत्मा ते अबु जतो हर बुन अयुरुचुआ आर अबु जतो मिद मनते अबु ईश्वर बुन सरहावया आर उनिया पतियो रे अबु बुन हारा बुरुआ अदो इन दो इnya nyutum do hoina Reverend Benhur Soren in the CNI Church ren Presbyter in charge kana Diocese of North East India ren ado in do nito do Athabari area re minenya na Dibrugarh Mohanbari airport sur re Assam re CNI Church mudre Maria Church mite mudre onde in kami kana sewai dain प्रभु इन कमी दा अदो onde kon noa program tire huyu amente अपरेन प्रेसिडेंट onde United Santal Christian Council ren प्रेसिडेंट रॉयल मुरवे बडाई चुकदिया इंदिंग रस्कैना तिहिं आपे को तलारिं हेना आर आपे को नोंडे न्यापाम के पियई आन तुमते प्रभु इन सरहाव दी कना प्रभु आबो मिमि को भोर अरे गड़ोबुन मा अरे सुतु उन मा जोतो को प्रभु यीशु मसीह तुमते जोहार ताहेना प्रेसबिटेरियन इंचार्ज डिब्रुगढ़ निसार बिनहुर सोरेन आयमा दामाना कथा कोई ले सदरा बुन याते ओनाते आयमा जोहार बुन माय कना ईश्वरक धन्यवाद दिও আজি ईश्वरे আমাক ভাল সময় দিছে মই ইয়াত থকা প্ৰভুৰ যে দাসবিলাক আছে আমাৰ ৰেভাৰেণ্ড মুৰ্মু আদি কৰি সকলোকে প্ৰভুৰ নামত ধন্যবাদ জনাইছো প্ৰণাম জনাইছো আৰু ইয়াত যিমানবিলাক আমি প্ৰভুৰ নামত গোট খাইছো সকলোকে প্ৰণাম জনাইছো আজি ধন্যবাদ দিও যে ইউনাইটেড সান্তাল খ্ৰীষ্টিয়ান কাউন্সিলে যি চিৰাং ডিস্ট্ৰিক্টৰ এই ৰুণিখাতাত যি আয়োজন কৰিলে ৰুণিখাতা এৰিয়া কমিটিৰ সহযোগত মই ডিস্ট্ৰিক্ট কমিটি আৰু এৰিয়া কমিটিৰ সকলোকে ধন্যবাদ দিছো আৰু এই কাৰ্যসূচীৰ যি ৰিসেপশন কমিটি আদি কৰি যিমান কমিটি আছে সকলো কমিটি মেম্বাৰক ধন্যবাদ দিছো আজি এইটো ভাল সময় হয় যে আমি বৰদিনৰ दिन 25 डिसेम्बर लयके आमी आगबारी गई आसो আজি এই দিনত আমি স্মৰণ কৰিব লৈছো প্ৰাগ বৰদিন হিচাপে যে বৰদিন আহি আছে আমি আগতীয়াকে বৰদিনৰ বাৰ্তাটো আমি ৰাইজক জনাইছো আৰু এই জনাবৰ কাৰণে যি কাৰ্যসূচী আয়োজন কৰা হৈছে ঈশ্বৰৰ মহান আশীৰ্বাদ ইয়াত আছে আমাৰ কৰ্মকৰ্তাসকলে যি সময় বান্ধি দিছে সেই সময়টো প্ৰথম সেশনৰ সময় ইতিমধ্যে পাৰ হৈ গৈছে আৰু অসমৰ যত যত যাও সকলে জানে যে বসন্ত শৰ্মাই বেছি দীঘল সময় নলয় আৰু সময় পাৰ হৈ যোৱাৰ পিছত সেকেন্ড সেশনৰ সময় এতিয়া বৰ্তমান চলি আছে সেইকাৰণে বেছি দীঘল কথা নকম আমাৰ আগৰ বক্তাই কৈ গৈছে যে আমি খ্ৰীষ্টত যিমান বিলাক আছো সকলো বিলাক একগোট হ'ব লাগে প্ৰভুৱে তেওঁৰ বাক্যত কৈছে আমি যোহন 17 অধ্যায়ত আমি যেতিয়া পঢ়ো
ঈশ্বৰৰ বাক্য তাত কৈছে যে পিতৃ আৰু মই, প্ৰভুৱে প্ৰাৰ্থনা কৰি কৈছে, পিতৃ আৰু মই যেনে এক তেনেকৈ তোমালোক এক হোৱা। আমি প্ৰথম কৰন্থিয়া 1:10 আমি যেতিয়া পঢ়োঁ তাত আমি পাওঁ ঈশ্বৰৰ বাক্যই আমাক কয় যে আমি সকলোবিলাকৰ মন এক হ'ব লাগে, সকলোবিলাকৰ চিন্তা এক হ'ব লাগে। কিয় এক হ'ব লাগে? কাৰণ ঈশ্বৰৰ যি মহান উদ্দেশ্য যে জগতক ঈশ্বৰে প্ৰেম কৰিলে আৰু জগতক ঈশ্বৰে প্ৰেম কৰি সকলো মানৱ জাতিয়ে যেন ঈশ্বৰৰ সেই মহান আশীৰ্বাদ, পৰিত্ৰাণ, মুক্তিটো পাব পাৰে, তাৰ কাৰণে তেওঁৰ একমাত্ৰ পুত্ৰ যীশুখ্ৰীষ্টক দান কৰিলে। আৰু তেওঁক কেনেকৈ দান কৰিলে? যে তেওঁক আচাৰ্য, মন্ত্ৰী, পৰাক্ৰমী ঈশ্বৰ, তেওঁ শাসনকৰ্তা আৰু পৰামৰ্শদাতা হিচাপে জগতত তেওঁক পঠাই দিলে, শান্তিৰাজ হিচাপে তেওঁক পঠালে। আমি যিচয়া 9:6 আমি যি আজি কমিটিয়ে যি শাস্ত্ৰাংশ ৰাখিছে মূল বিষয় হিচাপে তাত আমি পাওঁ। আৰু সেইৰূপে ভাৱবাদী যিচয়াৰ যোগেদি প্ৰভু যীশুখ্ৰীষ্টৰ জন্মৰ 700 বছৰ আগতেই ঈশ্বৰে মানুহক কৈছিলে। কেনেকুৱা মানুহবিলাকক কৈছিলে? আপুনি মই আজি যি পৰিস্থিতিত আছোঁ তেনেকুৱা পৰিস্থিতিত ইজৰাইলৰ মানুহবিলাক আছিল। তেওঁলোকৰ মাজত অভাৱ আছিলে, তেওঁলোকৰ মাজত অশান্তি আছিলে, তেওঁলোকৰ মাজত অনৈক্য আছিলে, তেওঁলোকৰ মাজত বিভিন্ন বিভেদ আছিলে। আৰু বাইবেলে কয় যে সেইটো এটা অন্ধকাৰ সময় আছিলে। আৰু সেই অন্ধকাৰ সময়ত য'ত মানুহবিলাকৰ কাৰণে খাদ্যৰ সমস্যা আছিল, য'ত মানুহবিলাক জীয়াই থকাৰ কাৰণে সমস্যা আছিল, য'ত মানুহবিলাকৰ নিজৰ মত প্ৰকাশ কৰিবৰ কাৰণে সমস্যা আছিল, ঠিক সেই সময়তে ভাৱবাদী যিচয়াৰ যোগেদি ঈশ্বৰে ক'লে যে এই অন্ধকাৰ তোমালোকৰ মাজত আৰু নাথাকে। ইজৰাইলী লোকবিলাকক সেই সময়তে ঈশ্বৰে ক'লে ভাৱবাদী যিচয়াৰ যোগেদি যে অন্ধকাৰ আৰু মৃত্যুছায়াৰ উপত্যকাত বাস কৰা যি লোক, এই লোক আপোনালোকৰ ওপৰত এতিয়া সেই সূৰ্য উদয় হ'ব। আপোনালোকৰ কাৰণে এটা ল'ৰা, এটা পুত্ৰ দান কৰা হ'ব আৰু তেওঁৰ হাতত শাসনভাৰ দিয়া হ'ব। তেওঁ পৰাক্ৰমী ঈশ্বৰ, তেওঁ শান্তিৰাজ নামে প্ৰখ্যাত হ'ব আৰু তেওঁ ৰাজত্ব কৰিব। ভাৱবাদী যিচয়াৰ যোগেদি সেই লোকবিলাকৰ সন্মুখত ঈশ্বৰে সেই কথা প্ৰকাশ কৰিলে। আৰু ঈশ্বৰে যি কথা প্ৰকাশ কৰিলে সেই কথা 700 বছৰ পিছত ঈশ্বৰে পূৰ্ণ কৰিলে প্ৰভু যীশুখ্ৰীষ্টৰ যোগেদি এই পৃথিৱীত। আমি যদি প্ৰভু যীশুখ্ৰীষ্টৰ জীৱন চাওঁ তেনেহ'লে আমি দেখা পাওঁ ঈশ্বৰে যেনেকৈ ভাৱবাদী যিচয়াৰ যোগেদি কৈছিলে যে তেওঁ পৰাক্ৰমী ঈশ্বৰ, তেওঁ আচাৰ্য, আচৰিত, তেওঁ পৰামৰ্শদাতা, আমি তেওঁৰ জীৱনত আমি দেখা পাওঁ। পৰামৰ্শদাতা আমাক সকলোকে লাগে। বাইবেলত এই তত্ত্বৰ কথা দীঘলীয়া হিচাপে আমি ক'বলৈ নাযাওঁ, তত্ত্বগতভাৱে ক'বলৈ গ'লে বহুত দীঘল হ'ব। কিন্তু আমাক সকলোকে পৰামৰ্শদাতা লাগে, উপদেশক লাগে। কিন্তু এই জগতৰ উপদেশকবিলাকে কি বিচাৰে? যে আমাৰ স্বাৰ্থ আৰু তেওঁৰ স্বাৰ্থ পূৰণ হোৱাটো বিচাৰে। সেইকাৰণে এই জগতত কি হৈছিলে? সমস্যা আহিছিলে। আমি সেই সময় প্ৰভু যীশুখ্ৰীষ্টৰ আগৰ সময়ত আমি যেতিয়া জীৱনবিলাক চাওঁ, পৰিস্থিতি চাওঁ, ৰজা মহাৰজাবিলাকৰ জীৱন যেতিয়া চাওঁ, আমি তাত দেখা পাওঁ যে পৰামৰ্শদাতাবিলাকৰ ভুল পৰামৰ্শৰ কাৰণে কেনেকৈ ৰজাবিলাকৰ জীৱনত বিপৰ্যয় আহিছিল আৰু প্ৰজাবিলাকৰ জীৱনত বিপৰ্যয় আহিছিল। আজি আমি প্ৰজা হয়, আমি সাধাৰণ নাগৰিক হয়, আমাৰ শাসনকৰ্তাবিলাকৰ যদি ভুল পৰামৰ্শত চলে আমি সাধাৰণ নাগৰিক হিচাপে আমি কষ্ট পাওঁ। সেই সময়তো সেনেকৈ প্ৰভু যীশুখ্ৰীষ্ট অহাৰ আগত সেনেধৰণে ভুল পৰামৰ্শদাতাবিলাকৰ কাৰণে ৰজাবিলাকেও বিপদত পৰিছিলে আৰু বেছিকৈ বিপদত পৰিছিলে প্ৰজাবিলাক, নাগৰিকবিলাক, আপোনাৰ মোৰ নিচিনা মানুহবিলাক। আৰু সেইকাৰণে ঈশ্বৰে ভাল পৰামৰ্শদাতা, সুপৰামৰ্শ দিয়া যীশুখ্ৰীষ্টক এই জগতলৈ পঠালে। তেওঁ কি পৰামৰ্শ দিছে? তেওঁ পৰামৰ্শ দিছে যে শত্ৰুক প্ৰেম কৰা, সকলোকে প্ৰেম কৰা। প্ৰেম ঈশ্বৰ হয়, ঈশ্বৰ প্ৰেম। হালেলুয়া। কাৰণ ঈশ্বৰে জগতক প্ৰেম কৰিলে
আৰু তেওঁক পঠাই দিলে আৰু সেই ঈশ্বৰৰ প্ৰেম যীশুখ্ৰীষ্টই জগতত আহি প্ৰকাশ কৰিলে তেওঁ যেনেকৈ পৰামৰ্শ দিছিলে ঠিক সেনেধৰণে এই জগতৰ সকলোকে প্ৰেম কৰিলে তেওঁ মোক প্ৰেম কৰিলে আৰু মোক তেওঁ ব্ৰাহ্মণ সমাজৰ পৰা তেওঁ লৈ আহিলে আপোনাক প্ৰেম কৰিলে আপোনাক আপোনাৰ সমাজৰ পৰা লৈ আহিছে আৰু লৈ আহি আমাক এটা সমাজ বনাই দিলে যি সমাজত আমি চিন্তা কৰোঁ যে সৰ্বভূতে সমানতা আত্মবৎ সৰ্বভূতেষু আমি এই সমাজত আমি চিন্তা কৰোঁ যে আমি সকলোবিলাক এক ঈশ্বৰৰ সন্তান হয় আৰু আমি সকলোবিলাকে এক ঈশ্বৰত এক হৈ আছোঁ আমাৰ মাজত কোনো ধৰণৰ বিভেদ নাই কোনো ধৰণৰ কাষ্টিজিম নাই কোনো ধৰণৰ উচ্চ নীচ নাই কোনো ধৰণৰ ভেদভাৱ নাই আৰু সেই যেতিয়া মোক মাতিলে যে ইউনাইটেড চান্তাল খ্ৰীষ্টান কাউন্সিলে তেতিয়া মই ক'লো হয় যাম কিয় ইউনাইটেড আমি ইয়াত সকলো ডিনমিনেশ্যনৰ মানুহবিলাক ইয়াত আছোঁ প্ৰেজ দ্য লৰ্ড আমি খ্ৰীষ্টত এক হৈ আছোঁ আমি খ্ৰীষ্টত এক শৰীৰ হৈছোঁ আমাৰ মাজত বিভেদ নাই ঈশ্বৰে সেইটোৱেই বিচাৰিছে আৰু যীশুখ্ৰীষ্টই সেইটোৱেই বিচাৰিছে আৰু সেই প্ৰভুৱে আহি সকলোৰে মুক্তিৰ কাৰণে সকলোকে এক কৰিবলৈ তেওঁ এই ব্যৱস্থা কৰিলে আমাৰ মুক্তিৰ মূল্যৰ কাৰণে তেওঁ আচৰিত পৰামৰ্শদাতা হিচাপে তেওঁ যেনেকৈ মুক্তিৰ কথা ক'লে যে ময়ে সত্য পথ আৰু জীৱন মোৰ যোগেদি নগ'লে কোনো পিতৃৰ ওচৰত যাব নোৱাৰে সেই যি পৰামৰ্শ তেওঁ দিলে সেই পৰামৰ্শ তেওঁ সিদ্ধ কৰিলে কালবাৰী ক্ৰুচত তেওঁ নিজৰ জীৱন বলিদান দিলে পাপৰ প্ৰায়শ্চিত্তৰ হিচাপে তেওঁ পাপৰ প্ৰায়শ্চিত্তৰ বলি হিচাপে তেওঁ নিজৰ জীৱন বলিদান দিলে তেওঁ যেনেদৰে যোহান 14:6 কৈছিলে সেনেকৈ তেওঁ এটা ৰাস্তা হ'ল এটা পথ হ'ল যি পথত আমি ভৰি দি আমি পিতৃ ঈশ্বৰৰ সৈতে আমি এক হ'ব পাৰোঁ আমি ঈশ্বৰক পিতৃ হিচাপে আমি সম্বোধন কৰিব পাৰোঁ মাতিব পাৰোঁ আৰু পিতৃ ঈশ্বৰৰ ওচৰত আমাৰ নিবেদনবিলাক আমাৰ সমস্যাবিলাক দিব পাৰোঁ আপুনি যদি কিবা সমস্যাত আছে আপুনি যদি কিবা অভাৱত আছে আপুনি যদি কিবা নিৰাশাত পৰি আছে ডিপ্ৰেশ্যনত আছে তেনেহ'লে আপোনাৰ কাৰণে সুপৰামৰ্শদাতা যীশুখ্ৰীষ্ট হয় আপুনি তেওঁৰ ওচৰত আহক আৰু তেওঁক আপোনাৰ সমস্যা কওক তেওঁ আপোনাৰ নিৰাশাৰ কাৰণবিলাক কওক আপোনাৰ পাৰিবাৰিকভাৱে কিবা সমস্যা হ'ব পাৰে আপোনাৰ জীৱনৰ মানসিকভাৱে কিবা সমস্যা থাকিব পাৰে শাৰীৰিকভাৱে কিবা সমস্যা থাকিব পাৰে মনত ৰাখিব যীশুখ্ৰীষ্ট এজন গুড কাউন্সিলৰ হয় তেওঁ ৱাণ্ডাৰফুল কাউন্সিলৰ হয় তেওঁ আপোনাক পৰামৰ্শ দিব আৰু তেওঁৰ সেই পৰামৰ্শই আপোনাৰ জীৱনৰ সমস্যাবিলাক সমাধান কৰিব সেই তেওঁ কৈছে যে সত্যক যেতিয়া তোমালোকে জানিবা সেই সত্যই তোমালোকক স্বতন্ত্ৰ কৰিব স্বাধীন কৰিব যি বন্ধনত আপুনি আছে আপুনি যদি কিবা বন্ধনত আছে তেনেহ'লে সেই বন্ধন সেইটো জাতিবাদ বন্ধন হ'ব পাৰে সেইটো কিবা ধৰ্মবাদ বন্ধন হ'ব পাৰে সেইটো কিবা বেলেগ বেলেগ বন্ধন হ'ব পাৰে আগত যেতিয়া মই ব্ৰাহ্মণ আছিলোঁ মই সব জাতি সম্প্ৰদায়ৰ সৈতে মই বহিব পৰা নাছিলোঁ খোৱা লোৱা কৰিব পৰা নাছিলোঁ কিয়নো সেইটো মোৰ বন্ধন আছিলে আৰু সেই বন্ধনৰ পৰা যীশুখ্ৰীষ্টত মই মুক্তি পালোঁ আমেন হালেলুয়া আৰু আজি মই আপোনালোকৰ সৈতে এক হ'ব পাৰিছোঁ মই মানুহ হ'ব পাৰিছোঁ আমাৰ আগৰ আমাৰ শাস্ত্ৰত লিখা আছে যে মনুৰ হ'ব যে তোমালোক মানুহ হোৱা আজি আমি মানুহ হ'ব পাৰিছোঁ আমি সববিলাক মানুহ ইয়াত কোনো ধৰণৰ কাষ্টিজিম নাই ঈশ্বৰে যেনেকৈ মানুহ বনালে নিৰ্মাণ কৰিলে আদমক যেনেকৈ নিৰ্মাণ কৰিলে হাৱাক ঠিক সেনেদৰে আমাৰ মাত্ৰ দুটাই জাতি আছে পুৰুষ আৰু মহিলা আমেন হালেলুয়া প্ৰেজ দ্য লৰ্ড ঠিক সেনেদৰে আমাৰ মাজত কোনো ডিনমিনেশ্যন থাকিব নালাগে কোনো ধৰণৰ ডিনমিনেশ্যনেল বেৰিয়াৰ থাকিব নালাগে কিয়নো আমাৰ ঈশ্বৰ এজন আমাৰ প্ৰভু এজন আমাৰ বাক্য এটা বাইবেল হালেলুয়া আমি চবে যীশুক বিশ্বাস কৰোঁ আমি চবে বাইবেলক ফ'ল' কৰোঁ অনুসৰণ কৰোঁ আৰু আমি সকলোৱে ঈশ্বৰক আৰাধনা কৰোঁ আমেন গতিকে এই যিটো সদ্ভাৱনা এই যিটো একতা এই একতাটোৰ সেই সময়ত ইজৰাইলত নাছিলে সেই সময়ত জিহুদাত নাছিলে আৰু সেইকাৰণে তাত কি আছিল অশান্তি আছিল আৰু সেই অশান্তি সময়তে ঈশ্বৰে ক'লে তোমালোকৰ কাৰণে এজন গুড কাউন্সিলৰ এজন ৱাণ্ডাৰফুল কাউন্সিলৰ পঠাই দিম আৰু যীশুখ্ৰীষ্ট সেই ঠাইত ঈশ্বৰে পঠাই দিলে তেওঁ বেথলেহেমত জন্মিলে আৰু তেওঁ বেথলেহেমৰ পৰা তেওঁ গালিল তেওঁ এনেধৰণে তেওঁ ইজৰাইলত তেওঁ পেলেষ্টাইনত তেওঁ প্ৰচাৰ কৰিলে আৰু সেই প্ৰচাৰ আজি ভাৰতবৰ্ষ আহি পালে 52 এডিত ভাৰতবৰ্ষত আহি পালে আমাৰ দেশত আহি পালে আমাৰ দেশৰ পৰাই এজন মানুহ গৈছিলে প্ৰভুৰ জন্মৰ সময়ত পূব দেশৰ পৰাই
সেই সময়ৰ পৰাই প্ৰভুৰ কথা আমাৰ এই দেশত প্ৰচলিত আছিল। কিন্তু আজি আমাৰ দেশৰ মানুহবিলাকে যীশুখ্ৰীষ্ট যে এজন ৱাণ্ডাৰফুল কাউন্সিলৰ সেই কথাটো নাজানে। সেই কথাটো কেতিয়া জানিব? যীশুখ্ৰীষ্টই কৈছিলে, প্ৰভুৱে কৈছে Acts chapter 1 verse 8, পাচনি কৰ্ম 1:8 কৈছে, তোমালোকে এক হৈ থাকা, ইয়াতে থাকা, একগোট হৈ থাকা, যেতিয়া পবিত্ৰ আত্মা আহিব শক্তি পাবা আৰু তোমালোকে মোৰ সাক্ষী হ'বা। আমেন, হালেলুয়া। আমি প্ৰভুৰ সাক্ষী হ'ব লাগিব। আমি প্ৰভুৰ সাক্ষী হ'ব লাগিব আৰু আমাৰ সাক্ষ্যত দেখা পাব লাগিব, আমাৰ জীৱনত দেখা পাব লাগিব যে এইজন মানুহে যীশুক অনুসৰণ কৰে, হয় এওঁৰ জীৱনটো কিমান ভাল। এওঁ কিয় ভাল? কাৰণ এওঁ ভাল পৰামৰ্শদাতাৰ পৰামৰ্শত এওঁ চলিছে, এওঁ এজন গুড কাউন্সিলৰৰ পৰামৰ্শত এওঁ চলিছে, সেইকাৰণে এওঁৰ জীৱন ভাল, সেইকাৰণে এওঁৰ পৰিয়াল ভাল, সেইকাৰণে এওঁৰ ল'ৰা ছোৱালী ভাল, সেইকাৰণে এওঁৰ জীৱন যাপন ভাল। হালেলুয়া। তেতিয়া অইনবিলাকে দেখিব, এই যীশু ভাল, যীশু ভাল, আমাক যীশুক লাগে, আমাক যীশুক লাগে। আমি যেতিয়া বজাৰত যাওঁ 50 টকীয়া কিলো আলুটো আমি চাওঁতেই আমি বিচাৰোঁ ভাল আলু, ভাল আলু। গতিকে এই জীৱনটো ভাল হ'বৰ কাৰণে কোনে নিবিচাৰিব? সকলোৰে বিচাৰিব। সেইকাৰণে এই বৰদিনত আমাৰ প্ৰতিজ্ঞা হ'ব লাগে যে ঈশ্বৰে যেনেকৈ গুড কাউন্সিলাৰ, এজন ৱাণ্ডাৰফুল কাউন্সিলাৰ, এজন ভাল পৰাক্ৰমী আচৰিত পৰামৰ্শদাতা আমাৰ কাৰণে পঠালে যীশুৰ ৰূপত, সেই যীশুৰ পৰামৰ্শত আমি চলিম আৰু তেওঁৰ পৰামৰ্শ তেওঁ চববিলাক প্ৰকাশ কৰি দিলে এই ঈশ্বৰৰ বাক্যত, বাইবেলত। আমি নতুন নিয়ম যেতিয়া পঢ়িম আমি তেওঁৰ পৰামৰ্শবিলাক আমি পাম। গতিকে এই পৰামৰ্শ অনুসৰি আমি চলিব লাগিব। বৰদিনত আমাৰ এইটো এটা চেলেঞ্জ হ'ব, আমাৰ ইউনাইটেড চেণ্ট্ৰেল খ্ৰীষ্টান কাউন্সিলৰ এইটো এটা চেলেঞ্জ হ'ব। আমি ইয়াত গোট খাই থকা মানুহবিলাকৰ কাৰণে এইটো এটা চেলেঞ্জ, এইটো এটা প্ৰত্যাহ্বান যে আমাৰ জীৱনত মানুহে যীশুক দেখা পাব লাগিব। আমাৰ জীৱনত, আমাৰ জীৱন যাপনত মানুহে যীশুৰ পৰামৰ্শ দেখা পাব লাগিব। আমাৰ ল'ৰা ছোৱালীৰ জীৱনত মানুহে যীশুৰ পৰামৰ্শ দেখা পাব লাগিব। আমাৰ মণ্ডলীত মানুহবিলাকে যীশুৰ পৰামৰ্শ দেখা পাব লাগিব। হালেলুয়া। আৰু যেতিয়া দেখিব তেতিয়া আমাৰ এই বছৰৰ বৰদিনটো 2024 বৰদিনটো এটা বিশেষ বৰদিন হিচাপে পৰিগণিত হ'ব অহা সময়বিলাকৰ কাৰণে। কাৰণ প্ৰভুৱে কৈছে, মই জগতৰ পোহৰ, যোহন 8:12, যিজনে মোৰ পাছে পাছে ফুৰে সেইজনে আন্ধাৰত নুফুৰি জীৱনৰ পোহৰ পায়। হালেলুয়া। আপোনাৰ মোৰ জীৱনবিলাক আন্ধাৰ থাকিব নোৱাৰে, আমাৰ জীৱনবিলাক পোহৰময় জীৱন হ'ব লাগিব। আৰু তাতেই মানুহবিলাকে কি কৰিব? আমাৰ পোহৰ দেখি তাক ঢাকি নাৰাখে, তাক গছৰ ওপৰত থ'ব। অলপ আগতে আমাৰ ৰেভাৰেণ্ড বেনুৰ চৰেণ ডাঙৰীয়াই কৈছিলে যে মোক পুলিচে ধৰিছিল। হয়, ধৰিছিলে যোৱা 12 তাৰিখত, এই নৱেম্বৰ মাহৰ 12 তাৰিখত বিশ্বনাথ চাৰিআলিত, আৰু গুৱাহাটীৰ পৰা কৈছে মোক ধৰিবৰ কাৰণে। ভাল পাইছোঁ এইটো, তেওঁলোকে জানিছে মই কি কৰি আছোঁ। মনাবাৰী এখন বাগান হয়, এছিয়াৰ ভিতৰত ডাঙৰ বাগান, এছিয়া মহাদেশৰ ভিতৰত লাৰ্জেষ্ট বাগান। আৰু মনাবাৰী বাগানত যীশুৰ পোহৰটো দেখা নাই মানুহবিলাকে। মই সেই ঠাইত প্ৰচাৰ কৰি আছোঁ, ঘৰে ঘৰে যাই। মই ৰেভাৰেণ্ড নহয়, পাষ্টৰ নহয়, পাষ্টৰ বুলি কৈছে, মই একো নহয়, মই প্ৰচাৰক, যীশুৰ কথা কওঁ মানুহবিলাকক। আৰু সেই যীশুৰ কথা ক'বৰ কাৰণে ব্ৰাহ্মণ পৰিয়ালৰ পৰা ঈশ্বৰে মোক মাতি আনিলে 2000 চনত। আৰু যেতিয়া মই দেখিছোঁ যীশুত যিবিলাক মানুহ আহে, যীশুৰ পোহৰটো প্ৰকাশ কৰিব লাগে। ঈশ্বৰে আপোনালোকৰ কাৰণে এই আগন্তুক বৰদিনটো এটা বিশেষ বৰদিন কৰিব। আপোনালোকৰ জীৱনবিলাকত, আপোনালোকৰ মণ্ডলীবিলাকত ঈশ্বৰে আচৰিত ধৰণে কাম কৰিব। আৰু এই কামটোৰ যোগেদি মানুহবিলাকে দেখিব যে আপোনালোকে এজন সুপৰামৰ্শদাতাৰ পৰামৰ্শত চলিছে, আৰু সেই পৰামৰ্শদাতাজন যীশুখ্ৰীষ্ট। আপোনালোকে এজন অলৌকিক ঈশ্বৰৰ, পৰাক্ৰমী ঈশ্বৰৰ পুত্ৰৰ পৰামৰ্শত আপোনালোকে চলিছে, যিজনে 5টা পিঠাত 5000 মানুহক খুৱাই দিছিল, যিজনে 4 দিন মৰা লাজাৰাছক জীয়াই তুলিছিলে, যিজনে কান্নানগৰৰ বিয়াঘৰত দ্ৰাক্ষাৰসৰ অভাৱ হওঁতে পানীক দ্ৰাক্ষাৰসত ৰূপান্তৰিত কৰিছিল, যিজনে নাইন নগৰৰ সেই বিধৱা মহিলাৰ সেই একমাত্ৰ পুত্ৰজনক, মৰা পুত্ৰজনক জীয়াই তুলিছিল। হালেলুয়া। আপোনালোকৰ জীৱনবিলাকত যি দিশবিলাক মৰি আছে, যি বিষয়বিলাক আপোনালোকৰ দুৰ্বল হৈ আছে, যি বিষয়বিলাকত আপোনালোক অভাৱী হৈ আপোনালোকে প্ৰভুৰ ওচৰত কান্দি আছে, অহা বছৰটো আপোনালোকৰ কাৰণে 2025 আপোনালোকৰ এটা বিশেষ দিন হ'ব, বিশেষ বছৰ হ'ব। সেই বছৰটোত অইন লোকবিলাকে দেখিব, এই মানুহজন পৰাক্ৰমী ঈশ্বৰৰ পুত্ৰৰ পৰামৰ্শত চলি আছে। এই সমাজখন
পৰাক্ৰমী ঈশ্বৰৰ পুত্ৰৰ পৰাক্ৰমত চলি আছে, পৰামৰ্শত চলি আছে। হালেলুয়া। সেইজন ঈশ্বৰ হয়, সেই ঈশ্বৰৰ পুত্ৰ যীশুখ্ৰীষ্ট আমাৰ প্ৰভু হয়। সেই প্ৰভুৱে কৈছে যেনেকৈ স্বৰ্গত তেনেকৈ পৃথিৱীত তেওঁৰ ৰাজ্য হ'ব লাগে। আপোনাৰ পৰিয়ালটো ঈশ্বৰৰ ৰাজ্য হ'ব লাগে, আপোনাৰ পৰিয়ালটো ঈশ্বৰৰ ৰাজ্য হ'ব লাগে। কাৰণ আমাৰ প্ৰভুৱে কৈছে 2 বা 3জন য'ত গোট খায় তাত স্বয়ং প্ৰভু উপস্থিত থাকে, আমাৰ যীশু প্ৰভু উপস্থিত থাকে। গতিকে সেই প্ৰভুৰ সন্মুখত আপুনি যি প্ৰাৰ্থনা কৰে পিতৃ ঈশ্বৰে সেই প্ৰাৰ্থনা শুনে। গতিকে আপোনাৰ পৰিয়ালটো ঈশ্বৰৰ ৰাজ্য হয়, কিয়নো আপুনি যেতিয়াই পাৰিবাৰিক উপাসনা কৰে, আপুনি যেতিয়া আপোনাৰ স্বামী ভাৰ্যা লগ হৈ ল'ৰা ছোৱালী লগ হৈ প্ৰাৰ্থনা কৰে, সেই সময়তে আপোনাৰ ঘৰত প্ৰভু উপস্থিত থাকে। গতিকে আপোনাৰ ঘৰটো ঈশ্বৰৰ ৰাজ্য হ'ব লাগিব, এই পৃথিৱীৰ ঈশ্বৰৰ ৰাজ্য। হালেলুয়া। আপোনাৰ ঘৰৰ পৰা অভাৱ, আপোনাৰ ঘৰৰ পৰা অশান্তি, আপোনাৰ ঘৰৰ পৰা দুৰ্যোগ, আপোনাৰ ঘৰৰ পৰা বিপদ, এই সকলোবিলাক দূৰ হৈ যাব লাগিব। সেইকাৰণে আপোনাৰ ঘৰটো ঈশ্বৰৰ ৰাজ্য হৈ পৰক, অহা বছৰটো তেনেকুৱা ৰাজ্য হওক। হালেলুয়া। মই আগন্তুক বৰদিন আৰু নতুন বছৰৰ শুভেচ্ছা আৰু ঈশ্বৰৰ বাক্যৰ যি মহান আশীৰ্বাদৰ আশা আপোনালোকৰ সৈতে ময়ো লৈ এই সময়তে বৰদিন আৰু নতুন বছৰৰ আগতীয়া শুভেচ্ছা জনাই মই মোৰ ঈশ্বৰৰ বাক্য যি শ্বেয়াৰিং আছিলে সেই সময়টো ইমানতে সমাপ্ত কৰিছোঁ। মই চলাওঁতা মহোদয়ক সময় দিম, তাৰ আগত প্ৰাৰ্থনা কৰিম, আমি সকলোৱে মূৰ দোৱাম।